আমি সকলোৱে এটা স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ, এটা এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰোঁ আৰু এণ্ড্ৰইড ফোনটো আমি চাৰ্জাৰডালেদি চাৰ্জ দিওঁ। কিন্তু এই চাৰ্জাৰডালত কিছুমান এনেকুৱা বস্তু লুকাই আছে, আপুনি হয়তো সপোনতো ভবা নাছিল যে কি বস্তু লুকাই আছে এই চাৰ্জাৰডালত। আৰু কিছুমান চাৰ্জাৰডালত কিছুমান চেম্বল থাকে যে কিয় দিয়া থাকে, যে ইয়াৰ অৰ্থটো কি। মই সকলোবিলাক আজি এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ। ভাৰ্গৱ মিক্সিং ওৱান চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ, কাৰণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক যে চাৰ্জাৰডাল একচুৱেলি আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে যেতিয়া বেয়া হয়। চ' এই ভিডিঅ'ত চববিলাক জনাই আছোঁ। ভিডিঅ'টোকে স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো কিবা জবৰদস্ত হোনে বালা হে। আমি মোবাইল কিনবা লাগে, মোবাইল কিনছোঁ, চাৰ্জ দিবা লাগে, চাৰ্জ দিছোঁ। কিন্তু এই চাৰ্জাৰত যে কিছুমান বস্তু লুকাই আছে, আপুনি হয়তো নাজানে, আৰু জানিলে হয়তো আপুনি আচৰিত হৈ যাব যে এই চেম্বলৰ পৰা কি হয়। মই চেম্বলকেইটা বাৰু দেখাই দিছোঁ আপোনালোকক। আৰু সকলোৰে চাৰ্জাৰডাল ওলাই কেনে এনেকৈ চাওক যে এনেকৈ 5টামান এনেকুৱা মানে চেম্বল আছে। আৰু কিয় আছে এই চেম্বলবিলাক কৈ আছোঁ মই। যিসকলে মোৰ ভিডিঅ'ৰ পৰা কিবা নহয় কিবা অলপ পাম বুলি ভাবিছে, সেইসকলে মোৰ ভিডিঅ'টো প্লিজ চাই থাকক। আৰু যিবিলাকে ভাবিছে এইবিলাক কি বকি আছে, সিহঁতে হামু দিব পাৰে। আৰু ভিডিঅ'টো কিবা জবৰদস্ত হোনে বালা হে। এই মালটো মানে চেম্বলকেইটা মানে কম দামী, মানে ডুপ্লিকেট চাৰ্জাৰত নাথাকে, অৰিজিনেল চাৰ্জাৰবিলাকতহে থাকে। চ' এতিয়া আমি আৰম্ভ কৰি দিওঁ, মানে আপোনালোকক কৈ দিওঁ যে প্ৰথমটো মানে স্কুৱেৰৰ দৰে যে আছে, এই স্কুৱেৰ দৰেটো মানে থকাৰ অৰ্থটো কি হ'ল, মানে চাৰ্জাৰডালত যে আছে স্কুৱেৰ বুলি, ইয়াৰ অৰ্থটো হ'ল মানে ইয়াত যেতিয়া মানে ইয়াত ডাবল ৱেৰিং ইনচুলেট কৰা আছে চাৰ্জাৰডালৰ ভিতৰত, যেনেকৈ আমি ডাবল ইঞ্জিন থকা বুলি কওঁ আৰু, তো সেনেকুৱা মানে ডাবল ইনচুলেট কৰা আছে। যেতিয়া ডাবল ইনচুলেট কৰাৰ মানে মেইন অৰ্থটো হ'ল, যেতিয়া মানে ঢেৰেকনি মাৰিব বা বতাহ মাৰিলে যিটো ঢেৰেকনি মাৰিব বা সেইবিলাকৰ পৰা মানে বহুত সুৰক্ষা পাব, সেয়াৰ কাৰণে ইয়াৰ চেম্বলটো হ'ল এনেকুৱা মানে স্কুৱেৰ টাইপ। ধৰিব পাৰিছে? এইটোৱে। এতিয়া আহিছোঁ আমি নেক্সটটোলৈ। নেক্সটটো মানে আৰু কিকুটমান ভি এটা আছে। এইটো ভিটোৰ মানে বেলেগ মতলব একো নাই। ভিটোৰ মতলব হ'ল মানে সেইটো ৰোমান সংখ্যাৰ 5 বুলি কয়, সেইটো ৰোমান সংখ্যাৰ 5। আৰু এইটো মানে বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ দিয়া থাকে। কিছুমানৰ 5 থাকে, কিছুমানৰ 3 থাকে, কিছুমানৰ 2 থাকে। সেইটো বেলেগ বেলেগ কোম্পানীৰ মানে বেলেগ বেলেগ দিয়া থাকে। সেইটো ভিৰ মানে একো এটা হেৰি নাই, সেইটো ভিৰ মানে ৰোমান সংখ্যাৰ এইটো 5 হয়। 3 নম্বৰতে আহিল আপোনাৰ এই ঘৰৰ চেম্বলটো। এটা টিকুটমান ঘৰ আছে, এইটো ঘৰ। এই ঘৰটোৰ অৰ্থ হ'ল যে এই চাৰ্জাৰডাল মানে পাৰ্চনেলি ঘৰত ব্যৱহাৰ কৰাৰ কাৰণেহে তাৰমানে বনাইছে। এইটো পাৰ্চনেলি ঘৰত ব্যৱহাৰ কৰাৰ কাৰণেহে ইয়াক তৈয়াৰ কৰা হৈছে। মানে যে আপুনি বেছি টেম্পাৰেচাৰ থকা জেগাত বা বেছি গৰম হৈ থকা জেগাত বা কিবা এনি টাইম উল্টা পুল্টা জেগাত মানে এই বস্তুটো মানে দিব হাত দিছে। ঘৰত যিটো কাৰেণ্ট আহে সেই কাৰেণ্টহে মানে এই চাৰ্জাৰডাল ইউজ কৰিব দিছে। বহুত জানিবলগীয়া কথা। আৰু তাৰপিছত নেক্সট পইণ্টটো আহিল আমাৰ, আৰু আটাইতকৈ বেছিকৈ জানিবলগীয়া পইণ্টটোৱে হ'ল 4 নম্বৰ পইণ্ট। মানে ঘৰ এটা দিয়া আছে, ঘৰটোৰ পিছত এনেকৈ কাটা চিনি আছে। মই ডাষ্টবিন বুলিয়ে কৈছোঁ বাৰু, সেইটো ডাষ্টবিনে হয়। মানে তাৰ মেইন অৰ্থটো হ'ল, মেইন বস্তুটোৱে হ'ল সেইটো, যেতিয়া মানে আপোনালোকৰ চাৰ্জাৰডাল বেয়া হয় তেতিয়া এই চাৰ্জাৰডাল পেলাই দিব নালাগে বা একো কৰিব নালাগে, চিধা মানে আপোনাৰ কোম্পানীক মানে জমা দিব দিছে। নহ'লে মানে যদি এই চাৰ্জাৰত এনেকুৱা কিছুমান মেটেৰিয়েল দিয়া এই চাৰ্জাৰডাল বনোৱা আছে, এই চাৰ্জাৰডাল যদি মানে বেয়া হোৱাৰ পিছত যদি ৰাখি থৈ দিয়ে বা বেলেগত পেলাই দিয়ে, ইয়াৰ পৰা মানুহৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। চ' এইটো হয়তো আপোনালোকে কোনেও জনা নাছিল যে এই ডাষ্টবিনটোৰ কাটাটো কিহত দিছে, যে ডাষ্টবিনত যেতিয়া এই মালটো বেয়া হৈ যায় বা চাৰ্জাৰৰ এই মুণ্ডাটো বেয়া হৈ যায়, তেতিয়া বস্তুটো ডাষ্টবিনত পেলাই দিব নালাগে। কাৰণ এইবিলাক প্লাষ্টিক বস্তু পচি নাযায়। কাৰণ ইয়াত এনেকুৱা কিছুমান মেটেৰিয়েল দিয়া আছে যে এই বস্তুটো মানে আপোনাৰ মানুহক ক্ষতি কৰিব পাৰে যেতিয়া পুৰণা হৈ যাব। সেইটো কাৰণে মানে কৈছে যে এইটো মানে কোম্পানীক জমা দিব দিছে, বা যিখন দোকানত কিনিছিলে চাৰ্জাৰডাল দোকানত দি দিব, যাতে সেইবিলাক একো অনিষ্ট নোহোৱাকৈ ভাল কৰি কেনে আকৌ মাৰ্কেটত যাতে নতুনকৈ ওলাই দিব পাৰে। এইটো হ'ল মেইন পইণ্ট, জানি থোৱা দৰকাৰ। আৰু এইটো হ'ল লাষ্ট পইণ্ট। এইটো হয়তো আপোনালোকে কোনেও নাজানে। ইয়াৰ অৰ্থ উল্টা এক এটা আছে আৰু পাল্টা এক এটা আছে। মই বাৰু উল্টা এক বা পাল্টা এক বুলিছোঁ ইয়াৰ। আৰু এই চেম্বলটোক কোৱা হয় চাৰ্টিফিকেশ্যন মাৰ্ক, মানে চাৰ্টিফিকেশ্যন মাৰ্ক বুলি কোৱা হয় এই চেম্বলটোক। নাজানো। চ' ইয়াৰ কামটো হ'ল, কিন্তু ইয়াৰ কাম কি কৰে মই সেইটো গোটেইখিনি জানো। চেম্বলটোৰ মেইন কাম হ'ল মানে ইয়াৰ পৰা এই চাৰ্জাৰডাল মানে যেনেকুৱা ছিষ্টেমত বনাব লগা হৈছে মোবাইলটোৰ কাৰণে, গোটেইখিনি মানে টেকন'লজি মানে ইয়াত আছে। মানে এক্সট্ৰা আৰু মানে দিব লগা একো নাই, বা মোবাইলটো ক্ষতি হোৱাৰ একো নাই। আৰু মানে
এইখিনি মানে মোবাইলটো যিখিনি মানে ছাপ্লাই দিব লাগে নহয় সেইখিনিহে ছাপ্লাই দিব, কিন্তু বেলেগ মোবাইলত বা বেলেগ চাৰ্জাৰত সোমালে এইটো হয়তো অতি কম দিনৰ ভিতৰতে হয়তো বেয়া হৈ যাব পাৰে। আৰু মই কিয় কৈছোঁ যে যিডাল মোবাইলৰ চাৰ্জাৰ সেই মোবাইলডালৰ দিয়ে চাৰ্জাৰ চাওক, আপোনালোকে এটা কথা লক্ষ্য কৰিব যে কিছুমানৰ মোবাইলৰ বেটাৰী 3000 থাকে, কিছুমানৰ 2000 থাকে, কিছুমানৰ 4000 থাকে আৰু কিছুমানৰ 5000 থাকে। আৰু সববিলাক মোবাইলৰ নিজৰ নিজৰ এডাল চাৰ্জাৰ থাকে। চাওক, মই এতিয়া মোৰ এটা ৰিয়েলমি লৈছোঁ নাৰ্জো, মোৰ এই চাৰ্জাৰডালে যিখিনি ছাপ্লাই দিয়ে মোৰ মোবাইলটো সেইখিনিহে ল'ব। মই যদি কিছুমানত যদি আকৌ বেছিকৈ ছাপ্লাই হোৱা যদি মই যদি টানি ধুই যদি সোমাই দিওঁ মোৰ মোবাইলটো বেয়া হ'বই নিশ্চয়, কাৰণ মোক যিখিনি ধৰি 2 পইণ্ট লাগে, যদি 2 পইণ্টৰ যদি মোক 3 পইণ্টকৈ আহি আছে মোৰ বেটাৰীটো বেয়া হোৱাৰ চান্স থাকে। যদি মোক 2 পইণ্টকৈ লাগে, মোৰ তাত যদি 1 পইণ্টকৈ আহি আছে তেতিয়াহ'লে মোৰ বেটাৰীটো হোৱাৰ চান্স থাকে। মেইন চেম্বলটোৰ অৰ্থ হ'ল সেইটো, মানে যিটো মোবাইল চাৰ্জাৰ সেইডালেৰেহে দিব দিছে। চ' এইখিনিয়ে আপুনি হয়তো নিশ্চয় বুজিব পাৰিলে, ধৰিব পাৰিলে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব